ঘৰখনত কঙা ছোৱালীজনীক চাই থাকিলে পেট নভৰে নহয়। কিমান কণা মানুহ আছে, খুজি মাগি হ'লেও কিবা কৰি নিজৰ ভাতকেইটা ওলায়। মোৰে কপালখন বেয়া। কিবা খং উঠিব লাগিলে ইয়াৰ পৰা গুচি যামগৈ। যিয়ে যেনেকা চলে সেনেকা চলিব। ফল নধৰা গছত পানী ঢালি একো লাভ নাই। দীপা, তেনেকৈ নকবা। এই ছোৱালীজনীক এৰি কলৈকে যাওঁ? জানাই দেখোন তাই নিজৰ কাপোৰযোৰকে পিন্ধিব নোৱাৰে। মই সেইবিলাক একো নাজানো। ৰাতিলৈ যদি একো আনি দিব নোৱাৰা তেতিয়াহ'লে খানা চানা চব বন্ধ। ল খাই মৰ। মা, খালি পানীহে দিলা, চেনি অকমানো দিয়া। লোৱা দেউতা। মাজনী, তই অকমান ল। মাজনী, পানীখিনি দিয়াচোন। তহঁতে চেনি খুজি লাভ নাই। আনি দিব নোৱাৰা মানুহ যি আছে তাকে খা। দেউতা, মাজনী, আমাক কিমান কষ্টত ৰখাতকৈ মানে মাৰি নেপেলাই কিয়? আমি কি পাপ কৰিছো? তেনেকৈ নকবি। তোৰ কিবা এটা হ'লে মই কাক লৈ জীয়াই থাকিম? ৰাতুল দা কেতিয়া আহিলে? এইমাত্ৰ আহিলোঁ। ঠিক আছে, আপুনি অলপ বহক, মই অলপ চাহ আনিছোঁ। মই গুৱাহাটীত জামত ফাঁচি আছোঁ। তোমাক পিছত কৰি আছোঁ হা। ৰাখিছোঁ। জানা ৰাতুল দা, মোৰ একেবাৰে অসহ্য লাগি গৈছে। এই অন্ধ এটাৰ লগত পৰি জীৱনটো বৰবাদ হৈ গ'ল। তেনেকৈ কিয় ভাবিছা? মই দেখোন তোমাৰ বাবেই আছোঁ, চিন্তা কৰিব নালাগে। আপুনি থকাৰ কাৰণেতো মই সাহস পাইছোঁ। দীপা, দীপা, দেখিছা ৰাতুল দা, এই কণাই শান্তিত কথা পাতিব নিদিয়ে। কিবা খং উঠিব লাগিলে কি হ'ল? মানুহ এটাৰ লগত কথা পাতিব নোৱাৰো, পেক পেককৈ মাতি থাক। নহয় দীপা, ল'ৰাজনক বৰ বেছিকৈ আহি থাকিব নিদিবি। মানুহে কথাবোৰ বৰ বেয়া কৈ লয়। হ'ব হ'ব, মোক নীতি জ্ঞান দিব নালাগে। আৰু বেলেগ মানুহৰ কথা কৈ লাভ নাই। আনৰ ঘৰত কাৰ কি চলি আছে সেইটো মই নজনা বুলি ভাবিছ নেকি? আৰু ভিতৰত কিবা কথা পাতি থাকিলে পেক পেককৈ মাতি নাথাকিবি। ইমান খং খাই আহিছে যে? কি ক'ম ৰাতুল দা, দেখিছাই এই অন্ধ এটাৰ লগত পৰি মোৰ জীৱনটো শেষ হৈ গ'ল। ৰাতুল দা, মোক কেতিয়া কৈ লৈ যাব? অহা বহাগত ভাবিছোঁ। তুমি 2 মাহমান ধৈৰ্য ধৰাচোন। সোনকালে লৈ বলক না, নহ'লে মোৰ একেবাৰে অসহ্য লাগি গৈছে। হ'ব দিয়া, তুমি চিন্তা কৰিব নালাগে। মোৰ এটা বাহিৰত কাম আছে, মই আহিছোঁ দিয়া।
দীপা অ দীপা আহিলি ল মনাখন এই সোপাহে আনিছ যি পাইছো আৰু বাপেৰজনে বহুত আনিছে নহয় সেইবোৰ পেলাই পেলাই ভাঙি চব শেষ কৰি দে কিমান জ্বালা সহ্য কৰিম আৰু এটা ভালকৈ কাম কৰিব নোৱাৰে কাঁহীখন ভৰাই ভৰাই খাব পাৰ এইবিলাক চব মৰি থাকিলে ভাল হয় তেনেকৈ নকবা দীপা দেউতা মায়ে আমাৰ লগত এনেকুৱা কিয় কৰে নাকান্দিবি মাজনী মই তোমাৰ কাৰণেতো আজিও জীয়াই আছো তুমি একো চিন্তা নকৰিবা মই আছো তোমাৰ কাৰণে এইটো দ্বিতীয় বিবাহ কৰি মই বহুত ভুল কৰিলো তুমি নাকান্দিবি মাজনী আহা ভিতৰলৈ মাজনী দেউতা মোৰ পেটটো মাজনী বিষাইছে কি হৈছে তোমাৰ দেউতা দেউতা মাজনী পেটটো বিষাইছে দীপা মই আছো মাজনী তুমি ভয় নাখাবি পেটটো বিষাইছে দীপা দীপা চাওচোন চাও মাজনী কিবা হৈছে বাবা ইমান চিঞৰ বাখৰ হৈছে কি হৈছে দীপা মাজনী পেটটো বিষাইছে অলপ হালধি নহলে একো হোৱা নাই তাইৰ বাদি কৰিছে তেনেকৈ নকবি দীপা বেছি চিঞৰ বাখৰ কৰি থাকিলে ঘৰৰ পৰা উলিয়াই দিম মাজনীৰ সঁচাকৈ কিবা এটা হৈছে মাজনী মই আছো মাজনী তোমাৰ একো হ'বলৈ নিদিম অলপ আৰাম পাইছেনে অলপ পাইছো দেউতা নাই আমি আৰু এই দুনিয়া জীয়াই থাকি লাভ নাই মাজনী কি কৰিবা মাজনী অলপ পানী খাবা ৰবা ভাল পাই যাবা লোৱা মাজনী জানো কি এনেকৈয়ে মোৰ সংসাৰখন শেষ হৈ গৈছে মোৰ অত্যাচাৰৰ বলি হৈ পৰি এনেকৈয়ে নিৰীহ প্ৰাণী দুটা বেপান কৰি আঁতৰি গ'ল কিন্তু মোৰ পাপৰ বাবে আজি এনেকুৱা হ'ল আজি নিজ হাতে ফল পাইছো আৰু আচলতে এয়া পাপ নহয় এয়া মোৰ মহাপাপ